সহস্ৰ মানুহৰ ভিতৰত কোনোবা এজনেহে সিদ্ধি লাভ কৰিবৰ বাবে যত্ন কৰে। তেনেদৰে যত্ন কৰি সিদ্ধি লাভ কৰাসকলৰ ভিতৰতো কোনোবা এজনেহে ঈশ্বৰক স্বৰূপাৰ্থত বুজিব পাৰে। যিজন পূৰ্ণজ্ঞানী আৰু কেৱল ভক্তি কৰা সেৱাৰ কামতহে সদায় ব্যস্ত থাকে, তেওঁৱেই শ্ৰেষ্ঠ। কিয়নো ভগৱান তেওঁ অত্যন্ত প্ৰিয়পাত্ৰ আৰু তেওঁ ভগৱানৰ অত্যন্ত প্ৰিয়পাত্ৰ। অজ্ঞানী আৰু বুদ্ধিমানসকলৰ আগত ঈশ্বৰৰ প্ৰকাশ নঘটে। তেওঁলোকৰ বাবে ঈশ্বৰে নিজৰ অন্তৰংগ শক্তি যোগমায়াৰ দ্বাৰা আবৃত হৈ থাকে আৰু সেইবাবে সেইসকলে নাজানে যে ঈশ্বৰৰ জন্মও নাই আৰু বিনাশো নাই। পৰমেশ্বৰে সম্পূৰ্ণৰূপে অতীতত হৈ যোৱা সকলো কথা, বৰ্তমান ঘটি থকা সকলো কথা আৰু ভৱিষ্যতে হ'বলগীয়া সকলো কথা জানে আৰু তেওঁ সকলো জীৱৰ বিষয়েও জানে, কিন্তু তেওঁৰ বিষয়েহে সকলো মানুহে ভালকৈ নাজানে।